ফাৰ্ষ্ট শ্বহীদ ফুটবল টুৰ্ণামেণ্ট আৰু এইটোত মানে এটাই মেছেজ দিব বিচাৰিছোঁ, আমাৰ মাজত শান্তি শৃংখলা ঘূৰি আহক আৰু এই ফুটবলৰ জৰিয়তে আমাৰ মানে সুস্বাস্থ্যৰ কাৰণে এটা যতন লোৱাৰ মানে বিশেষকৈ মানে পৰিকল্পনা আছে যে ল'ৰা ছোৱালী নৱপ্ৰজন্মৰ যোনটো নেকি ল'ৰা ছোৱালী এতিয়া বেয়া দিশত মানে গতি কৰি আছে, তাৰ মাজতো এটা যে ভাল এটা পৰিৱেশ আমি গঢ়ি তুলিব পাৰোঁ, সেই বস্তুটোৱে আমি এৱাৰনেছ কৰিবলৈ ওলাইছোঁ। আৰু ল'ৰা ছোৱালীৰ বৰ্তমান মানে যোনটো নেকি ফিটনেছ, সেইটোৰ প্ৰতি নজৰ ৰাখিয়ে মানে আজি পদক্ষেপ লোৱা হৈছে যে শ্বহীদক স্মৰণ কৰি শ্বহীদৰ নামত আমি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আৰু বিভিন্ন জিলাৰ পৰা আমাৰ ইয়াতে উপস্থিত হ'ব, কোকৰাঝাৰ, চিৰাং, ধুবুৰী, বঙাইগাঁও, ওদালগুৰি, তাৰ পৰা খেলুৱৈসকল উপস্থিত হ'ব আৰু আহি আছে ইতিমধ্যে। আৰু আমাৰ অলপ পিছতে খেলা আৰম্ভ হ'ব। আৰু লগতে আমি চৰকাৰক এটাই অনুৰোধ কৰিব খুজিছোঁ যে গ্ৰাম্য অঞ্চলত যোনটো নেকি পৰিৱেশ খেল ধেমালিৰ, সেইটো মানে উৎসাহিত কৰাৰ কাৰণে বিশেষকৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকক সুযোগ দিব লাগে, কাৰণ তেওঁলোকৰ প্ৰতিভা যথেষ্টখিনি লুকাই আছে। আৰু সেই প্ৰতিভা আমি অসমৰ দৰবাৰত মানে বা বিশ্ব দৰবাৰত মানে উজ্বলাই তোলাৰ কাৰণে বিশেষকৈ পদক্ষেপ লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ইতিমধ্যে 8টা টিম আমাৰ ইয়াতে মানে অংশগ্ৰহণ কৰিব আৰু সেই 8টা টিমৰ মাজত মানে আমাৰ খেলখন অনুষ্ঠিত হ'ব, নক আউট খেল। আৰু তাৰ মাজত আমাৰ মুখ্য অতিথি হিচাপে অহা কাইলৈ উপস্থিত থাকিব BTR-ৰ EM উইলছন হাজদা ডাঙৰীয়া, লগতে উপস্থিত থাকিব BTR-ৰ EM আমাৰ ঘনশ্যাম দাস ডাঙৰীয়া। তো সেনেকুৱা মানে আমাৰ মাজত আৰু যথেষ্ট গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব।